নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যিহেতু 15 আগষ্ট, আমি ওলাই আহিছোঁ, লগতে আৰু মোৰ লগৰো আছে, ভাইটিও আছে। চবেই মিলি আমি যাম, কোনোবা এটা জেগাত যাম। জেগাটো এতিয়ালৈকে ডিচাইড কৰা নাই, আৰু গৈ গৈ দেখাই যাম কিছুমান দৃশ্য আপোনালোকক। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। যিহেতু লগৰ ভাইটিকেইটা আগত গুচি গ'ল, আমি লাহে লাহে আহি আছোঁ। আৰু লগতে পুলিচো আছে। পাই গ'লো এই ধেমাজি আৱৰ্ত ভ্ৰমণ। যিহেতু আজি 15 আগষ্ট, ইয়াত অলপ ভিৰ হৈছে। বেলেগ গাড়ী ওলোৱাৰ কাৰণে আমাক অলপ ৰখিবও দিলে। এতিয়া আকৌ আমি যাবলৈ লৈছোঁ। চবফালে পুলিচে পুলিচ, আৰু অলপ আগতে আছে ধেমাজিৰ থানাখন। এইটোৱে হৈছে থানা তিনিআলি। এইটো থানা তিনিআলি, আৰু অলপ আগত গৈ পাওঁ আমি STC বাছ ষ্টেণ্ড। আমি মৈদল পাৰ হ'লোঁ, আৰু আহি আহি পাই গ'লোঁ লালুং তিনিআলি। এইটো হৈছে লালুং তিনিআলি, আৰু ইয়াতে এটা টাৰ্ণিং আছে। ৰাস্তাটোৰ কাৰণে
বৰ্তমান আমি আহি বৰষুণ দিয়াৰ কাৰণে অলপ আগত পাই গ'লোহি। আগত আহি পাইছোঁ, বৰষুণ নাই। লগৰখিনি বৰষুণ দিয়াৰ কাৰণে ৰখি দিছিলে, সিহঁতেও আহি আছে। দেখাই আছোঁ কোন কোন আহিব লগত, আৰু আমি গৈ আছোঁ লাহে লাহে। আৰু ইয়াৰ পৰা আমি শ্বৰ্টকাট মাৰি সোমাই যাম। আমি চিলাপথাৰ টাউনো আজি নোপোৱাকৈ যাম। লেখাবালিলৈ আৰু এটা শ্বৰ্টকাট আছে, সেইফালেদি যামগৈ। আৰু এয়া আমি সোমাই দিলোঁ এতিয়া পুতিয়া ৰাস্তাত। আৰু এইটো হৈছে ওপৰেদি ট্ৰেইন যোৱা ৰাস্তা। ইয়াত হৈছে UK 07 বাবু ভাই। টাউন আমি এফালে এনেকৈ শ্বৰ্টকাট মাৰি যাম লেখাবালি। গাঁৱৰ মাজৰ ৰাস্তা, স্পীড ব্ৰেকাৰো আছে বহুত। আকৌ এটা স্পীড ব্ৰেকাৰ। আৰু এই চাৰিআলিটোৰ পৰা পোনে পোনে যাব। যদি আপোনালোকে ৰাইট চাইডে ঘূৰি দিয়ে চিলাপথাৰ টাউন পাই যাবগৈ। আমি যিহেতু লেখাবালি যাওঁ, আমি চিধাকৈ যাম।